এইবিধ কি কচু আপোনালোকে জানেনে? এইবিধ হ'ল মংগামাৰী কচু। এয়া চাওক তলত এয়া একদম চাপৰ গছজোপা যে এয়া হ'ল মংগামাৰী কচু আৰু ইয়াক খাবলৈ খুব টেষ্টি। কিন্তু কেনেকৈ বনাম আজি আমি দেওবৰীয়া সাজ মংগামাৰী কচু আৰু মাছেৰে খাম। আমাৰ ঘৰতে আছে কচু। এয়া মায়ে কচু কাটিবলৈ আহিছে, কচু কাটি আছে আৰু তাৰপিছত আজি আমি এসাঁজ খাম মংগামাৰী কচু আৰু মাছেৰে। কচুখিনি কাটি অনা হ'ল, তাৰপিছত বাকলি গুচাই ল'ব লাগিব আৰু তাৰপিছত সৰু সৰু পিচ পিচকৈ কাটিব লাগিব। তাৰপিছত আপুনি ধুই ল'ব। ধোৱাৰ পিছত ধোৱা হৈ আছে। ধোৱাৰ পিছত এইখিনি আপুনি পটাতহে বটিব লাগিব কিন্তু, কাৰণ মিক্সিত দিলে এয়া গুড়ি হ'ব আৰু গুড়ি হ'লে কচুটো টেষ্ট নাপাব। কাৰণ সিঠা সিঠা হৈ থাকিব লাগে আৰু অকণমান থেতেলি দিলে হ'ল। পটাত অকণ থেতেলি দিব লাগে। এয়া থেতেলি থকা হৈছে আৰু তাৰপিছত আপুনি সেইখিনি থেতেলা পিছত আপুনি মাছেৰে বনাব লাগিব। এইখিনি মই মংগামাৰী, কিছুমানে গণ কচু বুলি কয়, এই বস্তুটো পটাত বটি ল'লোঁ। তাৰপিছত এইখিনি বগা বেহৰ বটি থৈছোঁ। তাৰপাছত এইখিনি পিঁয়াজ কাটিছোঁ। তাৰপিছত এইখিনি আদা নহৰু বটিছোঁ আৰু এইকেইটা কেঁচা জলকীয়া থৈছোঁ ৰেডি কৰি। এতিয়া মই এইখিনি মাছেদি বনাম। যিহেতু আমি দুজনৰ কাৰণে বনাম, সেইকাৰণে কমকৈ বনাব লাগিব। এয়া প্ৰথমতে মাছখিনি ভাজিবলৈ লোৱা হ'ল। এয়া কচুৰ কাৰণে কেৰাহীৰে তেল দিয়া হ'ল, তাৰপিছত পাঁচফোৰণ দিয়া হ'ল, তাৰপিছত আদা নহৰু বটা দিয়া হ'ল। এইখিনি প্ৰথমতে ভাজি ল'ব লাগিব। তাৰপিছত এইখিনি ভজা হোৱাৰ পিছত তাত আপুনি কচুৰ যিখিনি পিঠা আছিলে সেইখিনি তাত দি দিয়ক। তাৰপিছত সেইখিনি লৰাই থাকিব আদা নহৰুৰ লগত মিক্স কৰিবলৈ। সেইখিনি কেৰাহীত লৰাই থাকিলে হ'ল। তাৰপিছত তাত নিমখ হালধি দিবই লাগিব, ইয়াতো আৰু লাগিবই। তাৰপিছত অকণমান ভজা হোৱাৰ পিছত আপুনি পানী ঢালি দিয়ক। পানী দি পেলাই অকণমান জালুকৰ গুড়ি দিব। তাৰপিছত মাছ কেইপিচ তাত পেলাই দিয়া হ'ল। কি সুন্দৰ চাওকচোন, কি সুন্দৰ কালাৰ আহিছে। জোলখনৰ ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন। অকণ হালধীয়া সেউজীয়া ইমান ধুনীয়া গোন্ধ ওলাইছে, গোন্ধ এটা ওলাইছে কচুৰ। খুব সুন্দৰ, বিৰাট ভাল লাগিছে। খাবলৈও নিশ্চয় ভাল লাগিব। দেখিয়ে মোৰ ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু চাওকচোন। বেছি সময় নালাগে কিন্তু খুব তৃপ্তিত। আপোনাৰ ভাত খাবলৈ যদি মনো নাথাকে, কিন্তু আপুনি এইখন আঞ্জা দেখিলে একদম খাবলৈ মন যাব। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। একদম উতলিছে। এনেকৈ উতলাৰ পিছত আপোনাৰ আঞ্জা হৈ গ'ল। চাওক এয়া হৈ গ'ল। এয়া বাতিটোৱে দি এতিয়া আজি দেওবৰীয়া সাজ আমি তৃপ্তিৰে খাম। সঁচাকৈ খুব টেষ্টি হয় জানে। চাবচোন, আপোনালোকে বনাই চাবচোন। আৰু কচুবিধ আচলতে বজাৰত তেনেকৈ নাপায়, কিন্তু তেনেকৈ ঘৰতে থাকে। কাৰোবাক লাগিলে আমাৰ ঘৰৰ পৰা লৈ যাব। এয়া চাওক কিমান ধুনীয়া লাগিছে চাওকচোন। বাপৰে, একদম মানে আজি খুব ভাল লাগিব খাই।